হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। এই টমেটো ৰাইচৰ ৰেচিপিটো অকল 10 মিনিটৰ ভিতৰতে বনাব পাৰি আৰু খাবলৈও ভাল হয়। এই টমেটো ৰাইচটো বনাবৰ কাৰণে প্ৰথমে মই এটা কুকাৰ লৈছোঁ। কুকাৰটোত মই ডাঙৰ চামুচেৰে 3 চামুচ ৰিফাইন তেল দি লৈছোঁ আৰু ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ দি লৈছোঁ। তেলখিনি এতিয়া অলপমান গৰম হ'বলৈ দিব। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত মই 4টা ইলাইচি, 6টা লং আৰু 3খন তেজপাত দি লৈছোঁ। আপোনালোকে তেজপাতৰ সলনি নৰসিংহৰ পাতো দি ল'ব পাৰে। গেছটো ল' ফ্লেমত ৰাখি এইখিনি অলপমান ভাজি ল'ব। এতিয়া ইয়াত মই 4টা মিডিয়াম সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছিলোঁ, এইখিনিও ইয়াতে দি লৈছোঁ। আপোনালোকে ইয়াত কাজু আৰু খিচমিচো দি ল'ব পাৰে। পিঁয়াজখিনি এতিয়া অলপমান গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব। পিঁয়াজখিনি অলপমান গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 3 চামুচ আদা আৰু নহৰুৰ পেষ্ট লৈছোঁ। এতিয়া এইখিনিও ভালদৰে ভাজি ল'ম। আদা আৰু নহৰুৰ পেষ্টখিনি অলপমান ভালদৰে ভাজি ল'ব। এতিয়া ইয়াত মই 5টা জলকীয়া 2 ফালকৈ কাটি লৈছিলোঁ। এতিয়া এইখিনিও ইয়াতে দি ল'ম। আপোনালোকে পচন্দৰ অনুসৰি জ্বলাৰ পৰিমাণটো কম বেছি কৰি ল'ব পাৰে। ইয়াত মই 2টা ডাঙৰ সাইজৰ বিলাহী লৈছোঁ। বিলাহীকেইটা মই সৰু সৰুকৈ কাটি ল'ম। বিলাহীখিনিও ইয়াতে দি লৈছোঁ। গেছটো মিডিয়াম ফ্লেমতে ৰাখি বিলাহীখিনি ভালদৰে ভাজি ল'ব। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 1 চামুচ জলকীয়াৰ গুড়ি, ডাঙৰ চামুচেৰে 1 চামুচ নিমখ আৰু সৰু চামুচেৰে 1 চামুচ হালধিৰ গুড়ি দি লৈছোঁ। এই গোটেইখিনি ভালদৰে মিহলাই ল'ব। এতিয়া কুকাৰটো ঢাকি ভালদৰে বিলাহীখিনি সিজিবলৈ দিম। 10 মিনিটমানৰ পাছত বিলাহীখিনি ভালদৰে গলি গৈছে। এতিয়া ইয়াত মই 3.5 কাপ বাসমতি চাউল লৈছোঁ। চাউলখিনি মই ভালদৰে ধুই 10 মিনিট সময়ৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনিও ইয়াতে দি ল'ম। আপোনালোকে জহা চাউল নাইবা বেলেগ চাউলৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া এই গোটেইখিনি ভালদৰে মিহলাই ল'ব। এই গোটেইখিনি লাহেকৈ হেতাখনেদি মিহলাই ল'ব, নহ'লে চাউলখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া ইয়াত মই 4.5 কাপ পানী দি লৈছোঁ। 3.5 কাপ চাউলৰ কাৰণে 4.5 কাপ পানী দিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিহলাই ল'ব। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 1 চামুচ ঘিউ দিছোঁ। আপোনালোকে ৰিফাইন তেলৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ঘিউ দিলে খাবলৈ ভাল হয়। এতিয়া কুকাৰটো বন্ধ কৰি লৈছোঁ। কুকাৰটো এটা হুইচেল মাৰিবলৈ দিব। এটা হুইচেল অহাৰ পাছত কুকাৰটো ভালদৰে ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছতহে কুকাৰটো খুলিব। এতিয়া ইয়াত মই অলপমান ধনিয়া সৰু সৰুকৈ কাটি লৈছোঁ। ধনিয়াখিনিও ইয়াতে দি ভালদৰে মিহলাই ল'ব। টমেটো ৰাইচখিনি আমি এতিয়া ছাৰ্ভ কৰি ল'ম। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। টমেটো ৰাইচখিনিৰ ওপৰত অলপমান সৰু সৰুকৈ কটা ধনিয়া সজাই দিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে ইয়াৰ ওপৰত অলপমান নেমু চেপিও দি ল'ব পাৰে। এই টমেটো ৰাইচটো মই নহৰু আৰু আদাৰে বনোৱা
টেঙা মিঠা চাটনি এটাৰ লগত সাৰ্ভ কৰিছো। এই চাটনিটোৰ ৰেচিপিটো মই ওপৰৰ লিংকটোত দি দিছো। আপোনালোকে এই লিংকটোত ক্লিক কৰি চাটনিৰ ৰেচিপিটো চাব পাৰিব। ৰেচিপিটো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ ভিডিঅ' লৈ।